हेलो गाइज वेलकम बैक टू माई यूट्यूब चेनेल रियल फान्डाলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ গুৱাহাটী চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত চলি থকা 33 সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত। সো ইয়াৰ পৰা আপোনালোকক এটা স্পেচিয়েল ব্লগ লৈ আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। ব্লগটো বহুত ইণ্টাৰেষ্টিং হ'ব আৰু ইয়াতে কি কিতাপ বৰ্তমান বেছিকৈ চেল হৈছে, কোনটো কিতাপৰ চাহিদা বেছি আৰু কিমান % ডিছকাউণ্ট হয় প্ৰত্যেকটা বিপণীত, গোটেইখিনি বস্তু এই ভিডিঅ'টোত দেখুৱাব চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'ৰ তলত থকা ছাবস্ক্ৰাইব বটনত ক্লিক কৰি অল নটিফিকেশ্যনটো অন কৰি ল'ব, তেতিয়াহে আপুনি এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত লাভ কৰিব। চ' বলক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ ব্লগটো শেষলৈকে চাই থাকিব। বলক আমি এতিয়া ভিতৰলৈকে সোমাই যাওঁ। এতিয়া আমি সোমাই গৈ আছোঁ ভিতৰৰ ফালে। ত' আপোনালোকে ব্লগটো একেলগে শেষলৈকে চাই থাকিব। ত' এইদৰে আমি সোমাই আহিলোঁ এতিয়া ভিতৰলৈকে আৰু এয়া দেখিবলৈ পাইছে মোৰ পিছফালে গোটেইখিনি অকল কিতাপৰ বিপণী আছে, বিপণী। চ' গোটেইখিনি বিপণী আপোনালোকক দেখুৱাম কি কিতাপ বেছিকৈ চেল হৈছে আৰু কোনটোৰ চাহিদা বেছি এইবাৰ গ্ৰন্থমেলাত, এই গোটেইখিনি বস্তু আপোনালোকক দেখুৱাম। গাইজ দেখিবলৈ পাইছে মোৰ পিছফালে ইয়াৰ মানুহবোৰে ফটোশ্বুট লয়। ইয়াতে ধুনীয়াকৈ লিখা আছে কিতাপ পঢ়ো আহক। চ' গ্ৰন্থমেলাত যিহেতু মানুহবোৰে কিতাপ কিনিবই আহে, গতিকে আপোনালোকেও আহক যিসকল এতিয়ালৈকে অহা নাই। 10 তাৰিখলৈকে গ্ৰন্থমেলা আছে ইয়াতে চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত। চ' আহি পেলাই ভাল লাগিছে, কিতাপ কিনিম, এতিয়ালৈকে কিতাপ কিনা নাই। চ' প্ৰথমতে গোটেইখিনি বস্তু আমি চাই ল'লোঁ, ঘূৰিব কি ক'ত কি আছে আপোনালোকক দেখুৱাই দিওঁ। এইফালে পিছফালে হ'ল সেই মঞ্চটো যিটো আপোনাৰ গ্ৰন্থমেলাৰ মূল মঞ্চ। চ' সেইফালেও আপোনালোকক লৈ যাম দেখুৱাবৰ কাৰণে। চ' বহুত মানুহ আহিছে আৰু লাহে লাহে আহি আছে। এতিয়া যিহেতু দুপৰীয়া হৈছে গতিকে মানুহ কম। চ' মই জেকেট পিন্ধি আহিলোঁ, অত্যন্ত গৰম লাগিছে ইয়াতে। চ' বলক আমি এতিয়া মূল মঞ্চৰ ফালে আগুৱাই যাওঁ। চ' এইফালে আছে মূল মঞ্চ, বলক আমি আগৰ ফালে যাওঁ। আৰু কি কিতাপ ইয়াতে পোৱা যায়, কোনটো কিতাপৰ চাহিদা বেছি, শুনা পাইছোঁ লাইফ ইজ এ ড্ৰাইভাৰ, এই কিতাপটো চবতকৈ বেছি চলিছে, গম নাপাওঁ। চ' আপোনালোকক দেখুৱাম দোকানত কিতাপবোৰ আছেনে নাই। চ' বহুত বিপণী আছে, প্ৰায় আপোনাৰ 500 মান বিপণী আছে আপোনালোকে দেখিবলৈ পাইছে পিছফালে। আৰু এয়া হৈছে সেই মূল আপোনালোকৰ যিটো আপোনাৰ মঞ্চ বুলি কয় গ্ৰন্থমেলাৰ, সেই মূল মঞ্চ ইয়াৰ পিছফালে। ভিতৰত সোমাই যাম, আপোনালোকক দেখুৱাই যাম ভিতৰৰ গোটেইখিনি দৃশ্য। চ' আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্টছত জনাব নাপাহৰিব। এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ব্লগ আপোনালোকৰ কাৰণে সদায় যিহেতু লৈ আহোঁ, গতিকে আপোনালোকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'ৰ তলত থকা ছাবস্ক্ৰাইব বটনত ক্লিক কৰি অল নটিফিকেশ্যন বটনটো অন কৰি ৰাখিব, তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সকলোতকৈ আগত লাভ কৰিব। চ' বলক আমি গোটেই বিপণীখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। গাইজ এয়া দেখিবলৈ পাইছে শাৰী শাৰীকৈ বিভিন্ন জাগাৰ কিতাপৰ বিপণী। অসম, পশ্চিমবংগ, দিল্লী, আনকি বাংলাদেশৰ পৰাও ইয়াতে বিপণী আহিছে। এয়া হৈছে জনসংযোগ অসমৰ কাৰ্যালয়। ইয়াতে আপুনি বিভিন্ন ধৰণৰ ইনফৰমেশ্যন আপুনি ইয়াতে পাব। চ' গাইজ আপোনালোকে এইখিনি বিপণী যিহেতু দেখা পালে, এতিয়া আপোনালোকক লৈ যাব বিচাৰিছোঁ এইফালে আৰু কেইটামান বিশেষ বিপণী আছে। ইয়াতে বাংলাদেশৰ পৰা অহা বিপণীও আছে। চ' সেই অলপ আগত আছে, বলক আমি চাই লওঁ। ত' ইয়াতে বহুকেইখন ৰাজ্যৰ যিহেতু বিপণী আহিছে আৰু বহুকেইটা বিপণী আছে, বিভিন্ন ধৰণৰ কিতাপ পোৱা যায়। আপোনালোকে নিশ্চয় আহিব আৰু কিতাপবোৰ সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পৰা। তো বন্ধুসকল, কিতাপৰ বিপণীৰ বাহিৰেও এই গ্ৰন্থমেলাত আৰু কি বিপণী আহিছে বলক আমি প্ৰথমতে চাই লওঁ। চ' আপোনালোকক গোটেইখিনি দৃশ্য এতিয়া ভিডিঅ'ত দেখুৱাই যাম, আপোনালোকে চাই ল'ব পাৰে কি বিপণী আছে।
এতিয়া আহিছোঁ আমি সৰু ল'ৰা ছোৱালীৰ খেলা ধূলা কৰা কিতাপৰ দোকানত চ' মোৰ যিহেতু মাইনা এজনী আছে তাইৰ কাৰণে কিবা কিতাপ চাওঁ এইফালে মেছেজ আছে আৰু এইবোৰত ডিছকাউণ্ট দিয়ে নে অলপ ডিছকাউণ্ট অলপ আছে দুটামান লোৱা চ' এইদৰে আমি কিতাপ লৈ লওঁ আপোনালোকক দেখুৱাই আছোঁ দোকানটোৰ ইয়াতে আপোনালোকে কিতাপ ল'ব পাৰে কিতাপবোৰত চবকেইটা বিপণীতে ডিছকাউণ্ট আছে যিটো MRP লিখা থাকে তাতকৈ আপুনি ডিছকাউণ্টতে পাব যিহেতু মেলা হৈ আছে মেলাত ডিছকাউণ্ট দিয়ে চবেই অৱশেষত আমি বিচাৰি পালোঁ এইবাৰ সকলোতকৈ বেছি চেল হোৱা কিতাপখন যিটোৰ নাম হ'ল লাইফ অফ এ ড্ৰাইভাৰ যিজন এজন ড্ৰাইভাৰে লিখি উলিয়াইছে আৰু ইয়াৰ মূল্য হৈছে 300 টকা চ' আপোনালোকে আহিলে নিশ্চয় কিতাপখন ল'বলৈ নাপাহৰিব চ' গাইজ আমি কিতাপপত্ৰ ল'লোঁ আৰু ইয়াতে আহি বহুত ভাল লাগিছে চ' আপোনালোকে নিশ্চয় আহক 10 তাৰিখলৈকে এই মেলাটো আছে ইয়াতে গ্ৰন্থমেলাত চ' আজিলৈ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ ভিডিঅ'টো কেনে পালে আপোনালোকে নিশ্চয় লাইক আৰু কমেণ্টছ কৰিব নাপাহৰিব পুনৰ অহা দেওবাৰে আপোনালোকক নতুন এটা ভিডিঅ'ত লগ পাম নতুন এটা ব্লগত লগ পাম তেতিয়ালৈকে আপোনালোক সকলোৱে সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ চ' ইয়াতে সকলোকে এই ভিডিঅ'টোত বাই বাই জনালোঁ